গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল চাহ বাগানৰ পৰা। তো আজি যিহেতু 15 আগষ্ট, তো আজি আমি কুশ আৰু মই ওলাই আহিছোঁ অলপ ঘূৰিবলৈ। আজি যিহেতু 15 আগষ্ট ন, তাৰ বাবে আজি ঘূৰিবলৈ যাম অলপ। তো আগৰ ফালে যাম, ক'ত যাম নাজানো, ঠিক নাই, য'ত যাব মন যায় তাত যাম। তো বলক ভিডিঅ'টো আগলৈ চাই থাকক, কোনো স্কিপ নকৰাকৈ। যদি কোনোবা নতুন আহিছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি। এই আমাৰ কুশদাই লাজ কৰি আছে, মুখখন দেখাব, এইফালে চাই লওক, পুৰা মুখখন মাৰিলে। তো আজি 15 আগষ্টৰ বাবে এইখন বৰ ইম্পৰ্টেণ্ট হয়, এইখন বৰ ইম্পৰ্টেণ্ট। তো বলক এতিয়া আমি আগলৈ যাওঁ। তো বলক কুশ ভাই, দাবাই দিয়ক ভাই, দিয়া ভাল খবৰ আৰু বলক। গ্ৰীণলেণ্ড মানে পুৰা ইফালে ইমান মানুহ আহিছে, অসমৰ মানুহ ইফালে আধা অহা যেন লাগিছে। তো ফাইনেলি গাইজ গ্ৰাছলেণ্ড নহয়, গ্ৰীণলেণ্ড আহি পালোঁ। এইখন গ্ৰীণলেণ্ড বুলি কয়। কি ধুনীয়া, ইয়াতে বন আছিল, মানুহ বহুত আহিছিল। মানে অসমৰ মানুহ পুৰা ইয়াত 50% আহি যোৱা যেন লাগিছে। চোৱা মানুহ চা, বহুত গুচি গ'ল মানে ইয়াৰ পৰা। ফাইনেলি গাইজ গ্ৰীণলেণ্ড, কুশ আৰু মই। কুশ ফটো মাৰি আছোঁ, সন্ধিয়া ফটো মাৰ। তো চবে ফটো উঠাত লাগি আছে, মানে তাত গা ধুই আছে। কেতিয়াবা গা ধুব আহিম ইয়াত, আৰু নেক্সট ভিডিঅ' বনাম কেতিয়াবা। চাহ না ডাঙৰ শিল একদম। কুশ কেনেকুৱা লাগিছে আহি কিনে? বঢ়িয়া লাগিছে। এনেকৈ পেলাই থৈ যাব নালাগে, বহুত বেয়া হয়। কাৰণ কি ক'ম আৰু, তো বহুত ভাল লাগিছে ইয়াতে আহি। বহুত সেউজীয়া পৰিৱেশ, মানে কি ক'ম আৰু, একদম পুৰা ভাল লাগি গৈছে ন আজি মনটো। তো চবেই যিহেতু ফটো উঠি আছে, আমিও দুটামান ফটো উঠি লওঁ। কি কোৱা? পুৰা আজি ফুল এনজয় চলি আছে ইয়াতে, পুৰা মাল চাল খাই মানে উৎপাত আৰু। খাব মন যায় নেকি মাল চাল? একদম গা ধুব মন যায় ন ইয়াত, ঠাণ্ডা পানীত। তো কেতিয়াবা গা ধুব আহিম ইয়াতে ন। পুৰা ফুল এনজয় মানে আজি ইয়াত, পুৰা গা ধুই আছে মানুহবিলাক। সেইফালেও গা ধুই আছে, সেইফালেও গা ধুই আছে। পানী ঠাণ্ডা ন, পুৰা বঢ়িয়া পানী। আৰু এইফালে পিছফালে চাব পাৰে, পুৰা গা ধুই আছে পানীত, এনজয়। পুৰা ঠাণ্ডা পানী মানে একদম। তো বাইদেউহঁতে ইয়াতে অলপমান মানে ৰিলছ বনাই আছে, চাওক ইফালে দৌৰি আছে। তো গাইজ বেছি টাইম নৰখোঁ আৰু, ইয়াতে গধূলি হৈ গ'ল, মানে বহুত দেৰি হ'ব যোৱাত। ঘৰৰ পৰা কি কিলোমিটাৰ মানে হয় আমাৰ ইফালে হ'ব? 60 কিলোমিটাৰ নহয় বাৰু, হেৰিমান হ'ব, 40 কিলোমিটাৰ মান হ'ব। 40 কিলোমিটাৰ মান হ'ব। এতিয়া ঘৰত যাওঁতে আৰু গধূলি যাব, তাৰ কাৰণে বেছি টাইম নৰখোঁ আৰু। এইফালে চব শ্বুটিং কৰি আছে, বনাই আছে, চব দৌৰি আছে একদম মানে। তো আমি গ্ৰাছলেণ্ডৰ পৰা আহি পালোঁ নাগৰিজুলি। একদম বাই দিয়াৰ কাৰণে একদম পুৰা হেৰি হৈছে, এক্সাইটেড। বাই এতিয়া বাই ৰাতি হৈ গ'ল, এতিয়া ঘৰত যাওঁ। তো কেতিয়াবা যদি ইয়াতে আহিব খোজা, কাৰোবাক সুধি কিনে আহিলে হ'ল, যিহেতু গুগলে অলপ ভুলকৈ বুজায় মেপটো। তো এতিয়ালৈকে বাই দিয়া, টাটা।